মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ভাৰতীয় আৰ্য ভাষা কাক বোলে আৰু ভাৰতীয় আৰ্য ভাষাৰ প্ৰধান স্তৰ কেইটা কি কি এই সম্পৰ্কে আলোচনা কৰিম। ভাৰতীয় আৰ্য ভাষা কাক বোলে এই সম্পৰ্কে প্ৰথমতে ক'বলৈ লৈছো। পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়াল হ'ল ভাৰত ইউৰোপীয় ভাষা পৰিয়াল আৰু এই ভাৰত ইউৰোপীয় ভাষা পৰিয়ালৰ এটি অন্যতম ভাষা হ'ল ইণ্ডো ইৰানীয় বা আৰ্য ভাষা আৰু এই আৰ্য ভাষাৰ লোকসকল খ্ৰীষ্টপূৰ্ব 1500 শতিকা মানত ভাৰতত আহি উত্তৰ পশ্চিম ফালেদি আহি ভাৰতত প্ৰৱেশ কৰিছিল আৰু এই সকল লোককে ভাৰতীয় আৰ্য লোক বুলি কোৱা হৈছে আৰু ভাৰতীয় আৰ্য লোকসকলৰ যিটো ভাষা আছিল সেই ভাষাকে ভাৰতীয় আৰ্য ভাষা বুলি কোৱা হৈছে। এতিয়া আমি বুজি পালো যে ভাৰতীয় আৰ্য ভাষাৰ লোকসকল উত্তৰ পশ্চিম ফালেদি আহি তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল। বিশেষভাৱে খ্ৰীষ্টপূৰ্ব 1500 শতিকা মানত আৰ্য ভাষাৰ লোকসকল উত্তৰ পশ্চিম ফালেদি আহি ভাৰতত প্ৰৱেশ কৰিছিল আৰু সেই আৰ্য ভাষাৰ লোকসকলকে ভাৰতীয় আৰ্য লোক বুলি কোৱা হৈছে আৰু ভাৰতীয় আৰ্য লোকসকলৰ যিটো ভাষা আছিল সেই ভাষাকে কোৱা হৈছে ভাৰতীয় আৰ্য ভাষা। এতিয়া তোমালোকে নিশ্চয় বুজি পালা ভাৰতীয় আৰ্য ভাষা কাক কোৱা হয়। এতিয়া ভাৰতীয় আৰ্য ভাষাক কালানুক্ৰমিকভাৱে তিনিটা স্তৰত ভাগ কৰা হৈছে। তাৰ যিটো বিৱৰ্তন সেই বিৱৰ্তনক তিনিটা স্তৰত ভাগ কৰা হৈছে। মই ইয়াতে দি দিছো ভাৰতীয় আৰ্য ভাষাৰ তিনিটা স্তৰ। ভাৰতীয় আৰ্য ভাষাৰ স্তৰ মূলতঃ তিনিটা স্তৰ আছে ভাৰতীয় আৰ্য ভাষাৰ। এই তিনিটা স্তৰ, 1 নম্বৰ প্ৰাচীন ভাৰতীয় আৰ্য ভাষা। প্ৰথম স্তৰটো হ'ল ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম স্তৰটো হ'ল প্ৰাচীন ভাৰতীয় আৰ্য ভাষা আৰু এই প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সময়সীমা হ'ল খ্ৰীষ্টপূৰ্ব 15 শতাব্দীৰ পৰা খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতাব্দী। ভাৰতীয় আৰ্য ভাষাৰ যিটো প্ৰথম স্তৰ এই স্তৰটো হ'ল প্ৰাচীন ভাৰতীয় আৰ্য ভাষা আৰু প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সময়সীমা হ'ল খ্ৰীষ্টপূৰ্ব 15 শতাব্দীৰ পৰা খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতাব্দী। এতিয়া আমি আহো 2 নম্বৰ দ্বিতীয় স্তৰটো হ'ল যে ভাৰতীয় আৰ্য ভাষাৰ দ্বিতীয় স্তৰটো হ'ল মধ্য ভাৰতীয় আৰ্য ভাষা। ভাৰতীয় আৰ্য ভাষাৰ দ্বিতীয় স্তৰটো হ'ল মধ্য ভাৰতীয় আৰ্য ভাষা। এতিয়া মধ্য ভাৰতীয় আৰ্য ভাষাৰ সময়সীমা হ'ল খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টীয় 10ম শতাব্দী। খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টীয় 10ম শতাব্দী এই পৰ্যন্ত মধ্য ভাৰতীয় আৰ্য ভাষাৰ সময়। এতিয়া আহো 3 নম্বৰ ভাৰতীয় আৰ্য ভাষাৰ তৃতীয় যিটো স্তৰ সেই তৃতীয় স্তৰটো হ'ল নব্য ভাৰতীয় আৰ্য ভাষা। ভাৰতীয় আৰ্য ভাষাৰ তৃতীয় স্তৰটো হ'ল নব্য ভাৰতীয় আৰ্য ভাষা আৰু এই নব্য ভাৰতীয় আৰ্য ভাষাৰ সময় হ'ল খ্ৰীষ্টীয় 10ম শতাব্দীৰ পৰা বৰ্তমান পৰ্যন্ত। খ্ৰীষ্টীয় 10ম শতাব্দীৰ পৰা বৰ্তমান পৰ্যন্ত এই সময়ক কোৱা হৈছে নব্য ভাৰতীয় আৰ্য ভাষাৰ সময়। এতিয়া আমি বুজি পালো যে ভাৰতীয় আৰ্য ভাষা তিনিটা স্তৰ আছে। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ স্তৰ, মধ্য ভাৰতীয় আৰ্য ভাষাৰ স্তৰ আৰু নব্য ভাৰতীয় আৰ্য ভাষাৰ স্তৰ। আনহাতে আকৌ আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম যে মধ্য ভাৰতীয় আৰ্য ভাষাক আকৌ তিনিটা স্তৰত ভাগ কৰা হৈছে: আদি স্তৰ, মধ্য স্তৰ আৰু অন্ত স্তৰ। মধ্য ভাৰতীয় আৰ্য ভাষাক তিনিটা স্তৰত ভাগ কৰা হৈছে। মধ্য ভাৰতীয় আৰ্য ভাষা, মধ্য ভাৰতীয় আৰ্য ভাষা ইয়াৰ আকৌ তিনিটা স্তৰ আছে।
কি কি স্তৰ আছে 1 নম্বৰ আদি স্তৰ পালি 2 নম্বৰ মধ্য স্তৰ প্ৰাকৃত আৰু 3 নম্বৰ অন্তঃস্তৰ অপভ্ৰংশ ভাৰতীয় আৰ্য ভাষাৰ যি তিনিটা স্তৰ আছিল তাৰ ভিতৰত আমি মধ্য ভাৰতীয় আৰ্য ভাষাক আকৌ তিনিটা স্তৰত ভাগ কৰা দেখিবলৈ পাইছো সেই তিনিটা স্তৰ এনে ধৰণৰ আদি স্তৰ প্ৰতিনিধিত্ব কৰিছে পালি ভাষাই মধ্যস্তৰৰ প্ৰতিনিধিত্ব কৰিছে প্ৰাকৃত ভাষা আৰু অন্তঃস্তৰৰ প্ৰতিনিধিত্ব কৰিছে অপভ্ৰংশ ভাষা আমি পৰৱৰ্তী সময়ত ভাৰতীয় আৰ্য ভাষাৰ যি তিনিটা স্তৰ আছে সেই তিনিটা স্তৰৰ ভাষিক বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰি আজি থুলমূলভাৱে ভাৰতীয় আৰ্য ভাষা কাক কোৱা হয় ভাৰতীয় আৰ্য ভাষাৰ প্ৰধান স্তৰ কেইটা কি এই সম্পৰ্কে চমুকৈ আলোচনা কৰিলো পৰৱৰ্তী সময়ত আমি প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ প্ৰধান বৈশিষ্ট্য তাৰ পিছত মধ্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰধান বৈশিষ্ট্য আনহাতে নব্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰধান বৈশিষ্ট্যসমূহ আমি পিছৰ ক্লাছত আলোচনা কৰিম আজিলৈ আমি আমাৰ এই শ্ৰেণী সামৰিছো ধন্যবাদ